हेलो गाइस मोर अन्य এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বনাবলৈ গৈ আছো ব্ৰইলাৰ মাংস আৰু পিঠাগুৰি। এয়া আমাৰ মিচিং সমাজত অতিকৈ জনপ্ৰিয় খাদ্য। আমিনো কেনেকৈ ব্ৰইলাৰ মাংসৰ লগত পিঠাগুৰি বনাও চাওঁ বলকচোন। আৰু এয়া মই আসলতে কুকুৰা মাংসৰ লগত বনাব লাগিছিলে, লোকেল কুকুৰাৰ লগত, কিন্তু মই এয়া ব্ৰইলাৰ মাংসৰ লগতে বনাইছো। চাই থাকক আমি কেনেকৈনো বনাও। চব্জিখিনি বনাবৰ বাবে মই এয়া সাজু কৰি থৈছোঁ পিঠাগুৰি, পিঁয়াজ কাটি থৈছোঁ, আদা ৰচুনৰ পেষ্ট বনাই থৈছোঁ, খুন্দি থৈছোঁ খুন্দনাতে, আৰু এয়া দালিখিনি তিয়াই থৈছোঁ। ইয়াতে কেৰাহীত তেলখিনি দি দিছোঁ, পিঁয়াজ দি দিছোঁ। এতিয়া এয়া মই পিঁয়াজখিনিৰ লগতে আদা নহৰু পেষ্টখিনিও দি দিছোঁ। আদা নহৰু পেষ্ট আৰু পিঁয়াজখিনি ধুনীয়াকৈ সিজি গৈছে, আৰু ইয়াতে মই দি দিছোঁ ৰেড চিলি পাউডাৰ অলপ আৰু জিৰা পাউডাৰ অলপ দি দিম ইয়াতে। এইখিনি সিজাৰ পিছত মই ইয়াতে মাংসখিনি দি দিছোঁ। আৰু ইয়াতে নিমখ দি দিছোঁ। এতিয়া এয়া ঢাকি থৈ সিজিবলৈ দিম। এয়া মাংসখিনি অলপ সিজি গৈছে। মাংসখিনিৰ লগত মই এতিয়া তিয়াই থোৱা দালিখিনি দি দিলোঁ আৰু পানী দি দিলোঁ। এতিয়া ঢাকন দি পিনে এয়া সিজিবলৈ দিম, উতলিবলৈ দিম। অলপ সময়ৰ পিছত এয়া মাংস আৰু দালিখিনি উতলি আছে। ইয়াত অলপ সময়ৰ পিছতে আকৌ আমি পানী দিব লাগিব। তাৰপিছতে পানীখিনি উতলিবলৈ দি আমি পিঠাগুৰিখিনি ইয়াতে দি দিব লাগিব। ইয়াতে আকৌ পানী দি ঢাকন দি পিনে এয়া উতলিবলৈ দিম। এয়া উতল অহাৰ পিছত মই ইয়াতে দি দিছোঁ পিঠাগুৰিখিনি। পিঠাগুৰিখিনি এনেদৰে ছটিয়াই দিব লাগে, নহ'লে পিঠাগুৰিখিনি গোটা বান্ধি যাব। এইখিনি আৰু লৰাই থাকিব লাগে। পিঠাগুৰিখিনি ছটিয়াই এনেদৰে লৰাই থাকিব লাগে। লৰাই নাথাকিলে পিঠাগুৰিখিনি গোটা বান্ধি যাব। এয়া মই লৰাই আছোঁ সেইকাৰণে। এয়া এইখিনি উতলি আছে। আমি ইয়াতে দি দিছোঁ এতিয়া জালুকৰ গুড়ি, আৰু এইখিনি অলপ উতলিলে তাৰপিছতে হৈ যাব। আৰু এয়া গাইছ সিজি গৈছে ধুনীয়াকৈ। এয়া চাওক মাংসখিনিও কোমল হৈ পৰিছে। এয়া আমাৰ মিচিং সমাজত খুবেই প্ৰিয় খাদ্য। আমাৰ অতীজৰে পৰা চলি অহা খাদ্য এবিধ, পিঠাগুৰি বুলি কয় এয়া। আপোনালোকেও এনেকৈ খাই চাব, খাই ভাল পাব। এয়া হৈ গ'ল গাইছ, খাবলৈ বৰ ধুনীয়া হৈছে। আপোনালোকেও খাই চাব এনেকৈ বনাই। আৰু এতিয়া মই বনাম মাংস ফ্ৰাই। চাই থাকক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰাকৈ। এয়া এতিয়া মই মাংসৰ ফ্ৰাইখিনি বনাইছোঁ গাইছ। এই মাংসখিনি বনাবৰ কাৰণে প্ৰথমে মই তেল দিলোঁ। তেল দিয়াৰ পিছত ইয়াতে পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি দিলোঁ, আৰু সেইখিনি সিজাৰ পিছত মই মাংসখিনি দি ভালদৰে অলপ সময় সিজিব দিলোঁ। তাৰপিছতে দি দিলোঁ এয়া খুন্দি থোৱা জলকীয়া। এয়া অলপ সময় ভালদৰে সিজিবৰ কাৰণে মই ঢাকন মাৰি থ'ম। এয়া মাংস ফ্ৰাই হৈ গৈছে গাইছ, ধুনীয়াকৈ সিজি গৈছে মাংসখিনি। এয়া আমাৰ ভাত ৰেডি হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।